গুড ইভিনিং ফ্ৰেণ্ডসকল, কি খবৰ? মোৰ মিনি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া গধূলি টাইম, কিবা খাবলৈ মন যায় আছে আৰু মানে কিবা আনিবলৈ দিলোঁ। ৰ'ল আনিছে, ম'ম' আনিছে, একেলগে চচ, ইমান মানে জ্বলা হৈছে চচখিনি। ফাৰ্ষ্ট ট্ৰাই এটা কৰি চালোঁ বাৰু কেনেকুৱা লাগিছে। আপোনালোকৰ বাৰু জিভাৰ পানী পৰিছে নেকি? মই ম'ম' খাই খুব ভাল পাওঁ। আগতে বাৰু খোৱা নাছিলোঁ, হাউলি অহাৰ পৰা ম'ম' ইমান মানে ম'ম' লাভাৰ হৈ গৈছোঁ, বহুত ভাল পোৱা হৈ গৈছোঁ ম'ম'টো। ভাল লাগে বাৰু। আপোনালোকে কোনে কোনে ম'ম' খাই ভাল পায় কমেণ্ট কৰিব দেই। আৰু এই যে জ্বালা চচটো দেখিছে, ইমান জলকীয়া দিছে ন, বহুত জ্বলা হৈ গৈছে, কি ক'ব আৰু ইমান জ্বলা। আৰু ইফালে ৰ'ল, এগ ৰ'ল আনিছে, মজা বুঢ়া, ভালেই লাগিছে। আৰু এইফালে মানুহজনেও খাইছে। আৰু এইফালে খোৱা বোৱা হোৱাৰ পিছত আঞ্জা ৰান্ধিবলৈ আহিছোঁ। মাছৰ তৰকাৰী, মাছ আনিছিলে, এয়া চাওক। আৰু যিহেতুকে দুটাই মানুহ, এইকাৰণে দুপিচে মানে কমকৈ অলপ আছে বাৰু, সেইখিনি থৈ দিছোঁ। আৰু এতিয়া ভাত পানী খাই কিনে আজৰি হৈ গ'লোঁ। তো মোৰ মিনি ব্লগটো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাজানো আৰু কেনেকুৱা হৈছে। বাই বাই।